নমস্কাৰ বন্ধুসকলকে স্বাগত জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ আৰু ভিডিঅ' বিল মোৰ ভিউ পাইমান তথাপি আৰু এতিয়া আপোনাক ভিডিঅ'ৰ যি হৈছে বিহুৰ আৰু এতিয়া মানে মই কি হ'ল দেখুৱাব বিচাৰিছো তাৰ ৰাতি লো হলে আমি কেনেকুৱা কৰো বৰ্তমান তাৰ আজি দিনতে লো হৈ গৈছে হেতুৰ কাৰণে ভাবিলো যে আপোনালোকক আজি ভিডিঅ' দেখুৱাও কি কৰো তাৰ লো হলে মানে ৰাতিটো ভিডিঅ' কৰিব নোৱাৰো হেতুৰ কাৰণে দিনতে ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছো তো আহক আপোনালোককো দেখুৱাইছো আৰু এইফালে হৈ গৈছে পুৰা চাম কিমান আছে ৰাতিটো আপোনালোকক দেখুৱাব নোৱাৰো হেতুৰ কাৰণে দিনতে দেখুৱাইছো লো হলে কেনেকুৱা হৈ যায় এপৰে সব 54 চাই পাইছে নে সব এটো ওপৰত 203 গৈছিলে ৰাতিপুৱা খোৱা তাৰ পিছত কি ইফালে এই চাইছেনে ৰঙা ৰঙা চিন এটো লো হোৱা আৰু এতিয়া বৰ্তমান লো হৈ গৈছে লো হলে এনেকুৱা হৈ যায় আৰু যদি একেবাৰে জিৰো হৈ যায় তেতিয়া হলে ই আৰু একদম আমনি বহুত কৰে আৰু ৰাতি তেনেকুৱা হয় আৰু ৰাতি টোপনিতে তাক খুৱাব লাগিব মানে খুৱাব লগিয়া হয় তো এতিয়া আপোনালোককো দেখুৱাইছো কেনেকৈ খুৱাম তাক সেৰি চলে অ বুলি কৈছে কি না জানে বেচেৰি জনী তাৰ ককায়েকক কি হৈছিলে আৰু এইফালে চাইছেনে খেজুৰ লৈ লৈছো খেজুৰ খাইছো সদায় ৰাতি মানে তাক এনেকুৱা কৰি অকল খেজুৰে নহয় কিসমিস খুৱাও তাৰ পিছত কি বিস্কিট পানী তিয়াই খুৱাও এয়া বেটি বিস্কুট তিয়াই কৰি খুৱাও কেতিয়াবা বহুত আমনি কৰে ৰাতি ইনকে বানা দে সব টোপনি बाबू इंदा बेटा आपने मां आपने सापड़े চাইছেনে টোপনিতে খাইছে এনেকুৱা ৰাতিও তেনেকুৱা খাই কেতিয়াবা এনেকৈ হাল পাই যায় এতিয়া বৰ্তমান টোপনিতে আছে চাই পাইছেনে বেচেৰাটো পান্না দে ইন্দা নিবেচিকো সেৰি চলি বেচেৰাটো সদায় ৰাতি আমি তাৰ লো হলে এনেকুৱাই কিবা নহলে কিবা খুৱাও উপায় নাই আৰু আমাক যিমান ৰাতি হলো মানে আমাক তাক খুৱাবই লাগিব চাইছেনে টোপনিত কেনেকুৱা কৰি আছে কেতিয়াবা এনেকুৱাতে মানে ডিঙিত লাগি যোৱাৰো ভয় থাকে তথাপি আৰু উপায় নাই টোপনিটো খুৱাব নালাগে কিন্তু কি কৰিম আৰু খাওঁতে বেছিকে খুৱাই দিলেও বেছি হাই হৈ যায় আৰু মানে কমকে খুৱালে লো হৈ যায় আৰু বেছিকে খুৱালে মানে হাই হৈ কিনে আকৌ পটককে লো হৈ যায় হেতুৰ কাৰণে মানে আমি একদম মিডিয়ামত খুৱাও আৰু চাই পাইছেনে বন্ধুসকল ইমান টোপনি যে খাই কিনে শুইও গ'ল ইফালে সব বিশ্বাস নকৰিব আপোনালোকে আমি সদায় ৰাতি পৰিয়াল মা পাপা মোৰ গিৰিয়েক মই এনেকৈ ৰাতি উঠি তাক চাই কিনে যদি লো হৈছে তাক খুৱাও হাই হৈছে যদি মানে টোপনিতে ইনজেকচন লগাব লগিয়া হয় আৰু কান্দে বহুত তথাপিও উপায় নাই এনেকৈ থৈছো আৰু চাই পাইছেনে আৰু সোফাত হৈ গৈছে আৰু এতিয়া দাঙি ললে উঠি যাব এনেও ৰাতিটা টোপনি একদম মানে নহয় আৰু তাৰ বন্ধুসকল তাৰ টোপনি তথাপিও তাৰ মানে লো হৈ গৈছে বুলি টোপনিতে খুৱাবলগীয়া হৈছে এনেকৈ আজি ৰাতি মানে দিনত হৈছে বুলি মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছো ৰাতি হলেতো মই ভিডিঅ' কৰিব নোৱাৰো কাৰণ আন্ধাৰ থাকে আৰু লাইট জ্বলালে মানে কি তাৰ টোপনি বেয়া হৈ যায় কেতিয়াবা উঠিও যায় টোপনিৰ পৰা আৰু মানে ৰাতি টোপনি খতি হেতুৰ কাৰণে দিনত বেছিতো নহয় আজিহে হৈ গৈছে আৰু হি নহলে মানে জাগিয়ে থাকে খেলি থাকে অনবৰতে আৰু ৰাতি এনেকৈ বাৰে বাৰে লো হৈ থাকে কেতিয়াবা 2টা
নহ'লে 3টা 4টা 5টা বজালৈকে মানে ল' হৈ থাকে তো আমি কি হয় কেতিয়াবা মানে সোনকালেও হৈ যায় ল' তো সেইটোৰ মতে আমি মানে কেতিয়াবা বিস্কুট তিয়াই খুৱাওঁ বা মানে কিচমিচ সেইবোৰ খুৱাই দিওঁ তেনেকাতে থওঁ আৰু উপায় নাই আৰু আমাক চাবতো লাগিবই সুস্থ ৰাখিবলৈ যেতিয়ালৈকে দৰৱ নোলায় আৰু যদি আমি ডাঙৰ হোৱালৈকে মানে 10-11 বছৰ হোৱালৈকে যদি আমি চাই দিওঁ তাক ভালকৈ তো নিজে ডাঙৰ হৈ গম পাব যে মোক কি খাব লাগে কেনেকুৱা সময়ত কি কৰিব লাগে সি গম পাই যাব বৰ্তমান এতিয়া অলপ কষ্ট হৈছে সৰু আছে যিহেতু তো সেইটোৰ কাৰণে বন্ধুসকল মই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ মাত্ৰ মই আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ যে ৰাতি তাৰ ল' হ'লে আমি কেনেকুৱা কৰোঁ তো এতিয়া যিহেতু ল' হৈ আছে সেইটোৰ কাৰণে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম বুলি তো সামৰণি মাৰিছোঁ ইয়াতে লগ পাম নতুন এটি ভিডিঅ' লৈ